মৰ্নিং কি খবৰ সকলো ভালে আছেনে মই ইমাই মোৰ ইউটিউব পৰিয়াল সকলোকে ভোগালী বিহু হিয়া ভৰা শুভেচ্ছা জনালো আপোনালোকে যদি দিনটো ভালে ভালে পাৰ কৰক সেয়াই কামনা থাকিল এতিয়া আমি খাবলৈ লৈছো আপোনাৰ বিহুৰ জলপান বৰা চাউল মিঠৈ আৰু দৈ গাখীৰ লগত আমাৰ দিদিও জলপান খাব আৰু বিহুত অলপ আবেলি ওলাই যাম সেয়াও আপোনালোকক দেখাম সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আমি এতিয়া ৰুটি ভাজি খাবলৈ লৈছো এইজনী আমাৰ খুৰী এয়া মাহী খুৰী কিবা এটা কৈ দিয়ক আজি এয়া বনাই আনিছো আৰু শুকান ৰুটি বিহুৰ দিনা খাম এয়া বিহু খাই কৰি অকণ ওলাই যাম বাকীখিনি দেখাই থাকিম আমি আহি এই ভোগালী মেলাত সোমালোঁ প্ৰত্যেক বছৰতে হয় মাঘ বিহুত ভোগালী মেলা নগাঁও নেহেৰুবালিত এয়া দেখিছেনে ইমান মানুহ বহুত মানুহ চাৰিওফালে মানুহ জাষ্ট সোমাইছোঁ আপোনালোককো দেখাই গৈ থাকিম ঘূৰি আছোঁ দেখিছেনে এখন গৰু গাড়ী বুলি কয় শিপিনীয়ে তাঁতশাল বৈ আছে পুৰা চাৰিওফালে দোকান একদম এতিয়া মানুহটো অকণ কম আজি যিহেতু বিহু বতৰ দেখিছেনে টচ মুগাৰ গামোচা টচ মুগাৰ ছেট বিৰাট ভাল লাগিছে দেখিছেনে বাৰু বিৰাট ধুনীয়া হাৱা মিঠাই মই হাৱা মিঠাই বুলি কওঁ আপোনালোকে কি কয় জনাব দেই চব ফুলি বৰ ধুনীয়া ধুনীয়া বেগ দেখিছে ঢেঁকীত পিঠাগুড়ি খুন্দি আছে এইফালে জুই পিঠা বনাব ৰেডি চিকেৰা কিমান কেঁকোৰা 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 খাবলৈ পানী লাগিব মই যোৱাকালি মাহীয়ে কথা সুধি আছে এইটো প্ৰেছাৰৰ কাৰণে থাকে নহয় এইবিলাক হয় এটাই 100 মই লৈ যাম নিজে আজি আহিবহে কাইলৈ আহিব কালিলৈ লৈ আহিম এটা ফুৰি দিব লাগিব মোৰ লাগিলে নামটো লিখি লোৱা লাষ্টৰ দিনা খুৱাই দিবা যেনি খাই পেলাই কিবা হয় তোমাক আমাৰ ফালে লৈ যাম আমাৰ ফালে নি আমাৰ কমবিলাক আপুনি ক'ৰ পৰা আহিছে বৌ ক'ৰ পৰা আহিছে আমাৰ ধেমাজি অলপ টেষ্ট কৰি চাব মই লাষ্টৰ দিনা কৰিম মাজনী মই টেষ্ট কৰি কিনি চাম আকৌ পইচা নালাগে নহয় এইটো খাই ইয়াৰ লগত কৰ্কটত মিলাই ইয়াত খাই এইটো পাথৰবিলাক ওলাই গৈছে এইটো নিজে বনোৱা বস্তু না এইটো কি দি বনাই নো এইটো হয় আপোনাৰ এইটো চাউলেদি বনোৱা আৰু কি দিয়ে পিঠা নে কি এই পিঠাটো নিজে বনাই বগাত যোনটো পিঠা দিয়ে বাখৰটোতো নিজে বনাব মাহীয়েও কৈ আছে নামটো ৰাখি গৈছোঁ ধেমাজি জনি পল ইয়াত 19 তাৰিখলৈকে আছে ন 18 তাৰিখলৈকে আছে 19 তাৰিখলৈকে আছে দেখোন লেখা আছে
আজি কি কৰিলোঁ ৰাতিপুৱাৰ পৰা সকলোখিনি আপোনালোকক দেখালোঁ মেলালৈও যিহেতু গৈছিলোঁ ঘৰ আহি পালোঁহি ৰাতি প্ৰগ্ৰাম আছে নাচাওঁ মানে ঠাণ্ডা কাৰণে কুৰাজকে অকণমান চাই আহিলোঁ যদিহে আজি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই